নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বিএছচি ছেকেণ্ড চেমৰ কেমিষ্ট্ৰি যিটো আছে তাত ফাৰ্ষ্ট কোৰ্চ যিটো আছে তাক কোৱা হয় অনাৰ জেনেৰিক বা তোমাৰ ৰেগুলাৰ যিটো আছে ছাবজেক্ট সেই ছাবজেক্টৰ ইউনিট 1 এছ কুষ্টি আৰু পি কুষ্টিৰ মূলসমূহ মই আজি আপোনালোকক ডিটেইলছত নোটবিলাক দিম আপোনালোকে যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউজ অফ আছাম চেনেলটো আৰু লগতে বেলেগতো দবাই দিব ৰেগুলাৰ নোটবিলাক পাই থাকিবলৈ তো আজি আপোনালোকক নোট দিম ছেকেণ্ড চেমৰ কাৰণে ছেকেণ্ড চেমৰ যিটো কেমিষ্ট্ৰি আছে AGRC এইটো তো ফাৰ্ষ্ট আমাক পাঠ ইয়াত দিয়া আছে এছ গোষ্ঠী আৰু পি গোষ্ঠীৰ মৌলসমূহ এছ এণ্ড পি ব্লক এলিমেণ্টছ যদি আপোনালোকে কিবা ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে তেনেহ'লে এছ গোষ্ঠী কোনবিলাকক কোৱা হয় আৰু পি গোষ্ঠী মৌলসমূহ প্ৰথমে জানিব লাগিব এছ গোষ্ঠী কোনবিলাক যে বৰ্গ 1 আৰু 2 যিবিলাক আছে সেইবিলাকক এছ গোষ্ঠী মৌল বুলি কোৱা হয় ইয়াতে ভালদৰে দিয়া আছে চোৱা পৰ্যায়িত তালিকাৰ যিবিলাক মৌলৰ শেষৰ ইলেক্ট্ৰনটো বাহিৰতম এছ অৰবিটত সোমায় তেনেবোৰ মৌলক এছ গোষ্ঠীৰ মৌল বোলে অৰ্থাৎ বৰ্গ 1 আৰু 2 ৰ মৌলসমূহক এছ গোষ্ঠীৰ মৌল বুলি কোৱা হয় বৰ্গ 1 আৰু 2 এইবিলাকক কোৱা হয় এছ গোষ্ঠীৰ মৌল আৰু নেক্সট আমাক দিয়া আছে ইয়াতে চোৱা পি গোষ্ঠীৰ মৌল কোনবিলাকক কোৱা হয় যে পৰ্যাবৃত্ত তালিকাৰ 13 পৰা 18 বৰ্গৰ মৌলসমূহক পি গোষ্ঠীৰ মৌল বোলে মানে সিহঁতৰ বহিঃতম ফলৰ সাধাৰণ যিটো ইলেক্ট্ৰনিক সজ্জা সেইটো হ'ব NH2 NP পিৰ পৰা y1 থেকে 6টা থাকিব ঠিক আছে আৰু এইটো আছে আমাক পি গোষ্ঠীৰ যিটো মানে ষ্ট্ৰাকচাৰ গঠনটো এইবিলাক হয় যে বৰ্গ এইবিলাক দিয়া আছে 13 14 15 এইবিলাক 13 পৰা 18 বৰ্গৰ মৌলসমূহক পি গোষ্ঠীৰ মৌল বোলে 13 পৰা 18 এইবিলাক হয় এইবিলাক মৌল ধুনীয়াকৈ দিয়া আছে আৰু এইবিলাকৰ গঠন দিয়া আছে যে শেষৰ ইলেক্ট্ৰন সজ্জাটো কেনেকুৱা হ'ব ইলেক্ট্ৰনিক সজ্জা এইটো NH2 NP1 13 বৰ্গৰ যিটো শেষৰটো হয় আৰু 14 বৰ্গত হ'ব NH2 NP2 ঠিক 15 বৰ্গৰটো এনেকুৱা 16টো এনেকুৱা 17টো এনেকুৱা ঠিক আছে এতিয়া চোৱা এছ গোষ্ঠীৰ মৌলবোৰৰ বৈশিষ্ট্যসমূহ আমি বৈশিষ্ট্যবিলাক জানিব লাগিব যে এটা হৈছে এক নম্বৰ এছ গোষ্ঠীৰ সকলোবোৰ যিবিলাক এক গোষ্ঠীৰ যিবিলাক মৌল আছে সকলোবোৰ মৌল ধাতু হয় ব্যতিক্ৰম হাইড্ৰজেন আৰু হিলিয়াম বাদ দি আৰু সিহঁতৰ 2 নম্বৰ দিয়া আছে সিহঁতৰ যৌগিক ফলৰ সাধাৰণ ইলেক্ট্ৰন বিন্যাস NS পাৱাৰ 1 ৰ পৰা 2 লৈ থাকিব আৰু দিয়া আছে যে সিহঁতৰ যৌগবোৰ বৰণহীন কোনো ৰঙীন নেদেখুৱাই বৰণহীন হয় এছ গোষ্ঠীৰ মৌলসমূহ সাধাৰণতে সক্ৰিয় হয় এইটো হৈছে এছ গোষ্ঠীৰ মৌল এতিয়া চোৱা পি গোষ্ঠীৰ মৌলবোৰৰ বৈশিষ্ট্যসমূহ পি গোষ্ঠীৰ যিটো মৌল আছে সেই মৌলবোৰৰ বৈশিষ্ট্য কি যে পি গোষ্ঠীৰ মৌলবোৰৰ যৌগিক ফলৰ সাধাৰণ ইলেক্ট্ৰন বিন্যাস হ'ব NH2 NP1 ৰ পৰা 6 লৈ থাকে আৰু পি গোষ্ঠীৰ মৌলসমূহে ধাতু অধাতু আৰু ধাতুকল্প ধৰ্ম দেখুৱায় পি গোষ্ঠীৰ মৌলবোৰৰ যৌগসমূহত সাধাৰণতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ছেকেণ্ড চেমৰ কাৰণে তো এইটো হৈছে বহুত ইম্পৰ্টেণ্ট কেতিয়াবা দি থাকে বাৰে বাৰে NH3 তুলনাত PH3 উতলাংক কম কিয় বা কুৱেশ্যনটো এনেদৰে আহিব পাৰে NH3 পানী দ্ৰৱীভূত হয় কিন্তু PH3 নহয় কিয় ব্যাখ্যা কৰা এইটো এনসাৰ হ'ব NH3 পানীৰ লগত হাইড্ৰজেন বান্ধনী সৃষ্টি কৰিব পাৰে কিন্তু PH3 পানীৰ লগত হাইড্ৰজেন বান্ধনী সৃষ্টি কৰিব নোৱাৰে যাৰ ফলত NH3 তুলনাত PH3 উতলাংক কম হয় বুজি পালে আপোনালোকে ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে সাধাৰণ অৱস্থাত N2 কিয় কম সক্ৰিয় এইটো এনসাৰ হ'ব Na2 থকা নাইট্ৰজেন পৰমাণু দুটা ত্ৰি বান্ধনীৰে যোজিত হৈ থাকে ইয়াৰ বান্ধনীৰ এনথালপিৰ মান অতি উচ্চ ফলত সাধাৰণ অৱস্থাত N2 কম সক্ৰিয় বা নিষ্ক্ৰিয় হয় বুজি পালা এতিয়া চোৱা পাৰমাণৱিক আয়তন কাক বোলে এইবিলাক ইম্পৰ্টেণ্ট হয় বহুত এটমিক ভলিউম কোনো মৌলৰ 1 গ্ৰাম পৰমাণু অধিকাৰ কৰা আয়তনক তাৰ পাৰমাণৱিক আয়তন বোলে আৰু যদি দিয়া আছে ইয়াত আকৌ দিয়া আছে ইম্পৰ্টেণ্ট এইটো হয় যে পাৰমাণৱিক ব্যাসাৰ্ধ কাক বোলে এটমিক ৰেডিয়াছ কোনো পৰমাণু বা আয়নৰ নিউক্লিয়াছৰ পৰা ইয়াৰ বহিঃতম ইলেক্ট্ৰন দূৰত্ব পৰমাণু বা আয়নৰ ব্যাসাৰ্ধ বুলি কোৱা হয় ব্যাসাৰ্ধ তিনি প্ৰকাৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ তিনিবিধ ব্যাসাৰ্ধ দ্বাৰা প্ৰকাশ কৰা হয় সহযোজী ব্যাসাৰ্ধ আয়নিক ব্যাসাৰ্ধ আৰু ভান ডাৰ ওৱালছ ব্যাসাৰ্ধ সহযোজী ব্যাসাৰ্ধ কাক বোলে এক বান্ধনীত জড়িত হৈ থকা দুটা পৰমাণুৰ আন্তঃনিউক্লিয় দূৰত্বক বান্ধনী দূৰত্বৰ অধিক পাৰমাণিক সহযোজী ব্যাসাৰ্ধ বোলে আকৌ দিয়া আছে তোমাক দিয়া আছে যে আয়নিক ব্যাসাৰ্ধ কাক বোলে কোনো আয়নৰ নিউক্লিয়াছৰ কেন্দ্ৰৰ পৰা যিমান দূৰলৈকে ইলেক্ট্ৰনৰ আধানৰ প্ৰভাৱ পৰে সেই দূৰত্বকে আয়নিক ব্যাসাৰ্ধ বোলে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যনটো এইটো হয় যে সম ইলেক্ট্ৰনীয় আয়ন কাক বোলে সম ইলেক্ট্ৰনীয় আয়ন বহুতবাৰ আহিছিল আৰু আহিব বহুত অহা চান্স আছে তো সেইটো হৈছে সম ইলেক্ট্ৰনীয় আয়ন বা ব্যাসাৰ্ধ কাক বোলে যিবিলাক আয়নৰ সমান সংখ্যক ইলেক্ট্ৰন থাকে তেওঁলোকৰ আয়নক সম ইলেক্ট্ৰনীয় আয়ন বোলে সমান সংখ্যক ইলেক্ট্ৰন থাকিব যিবিলাক আয়নৰ সেইবিলাকক কোৱা হয় সম ইলেক্ট্ৰনীয় আৰু এইটো উদাহৰণ আহে যে সম ইলেক্ট্ৰনীয় আয়ন কাক বোলে ইয়াৰ উদাহৰণ দিয়া এনেকৈ দিয়া থাকে তেনেহ'লে এইটো এনেকৈ লিখিব লাগিব যে এইটো লিখি দিলা দিয়াৰ পিছত উদাহৰণটো এইটো হ'ল Cl2 H2 মাইনাছ Ca2 পজিটিভ আৰু K পজিটিভ এইবিলাক হৈছে সম ইলেক্ট্ৰনীয় আয়ন সকলোবিলাকে ছেম আয়তন থাকে তো এতিয়া নেক্সট আহিল কি ভান ডাৰ ওৱালছ ব্যাসাৰ্ধ কাক বোলে ভান ডাৰ ওৱালছ ব্যাসাৰ্ধ ভান ডাৰ ওৱালছ ব্যাসাৰ্ধ হৈছে সম্ৰাট গেছসমূহৰ পৰমাণুৰ ক্ষেত্ৰত দুটা পৃথক ওচৰা ওচৰি পৰমাণু আটাইতকৈ ওচৰলৈ আহোঁতে যি আন্তঃ নিউক্লিয় ব্যৱধানৰ সৃষ্টি হয় তাকে ভান ডাৰ ওৱালছৰ ব্যাসাৰ্ধ বোলে এইটো হৈছে ভান ডাৰ ওৱালছ ব্যাসাৰ্ধ চ' আমাৰ মানে মই ইম্পৰ্টেণ্ট বিলাক কৈ দি আছো ইম্পৰ্টেণ্ট বহুত হয় যিবিলাক অহাৰ চান্স বহুত সেইবিলাক মই আপোনালোকক নোট হিচাপে দি আছো আপোনালোকে নোট হিচাপে এইবিলাক লিখি ল'ব ঠিক আছে তো এতিয়া দিয়া আছে ধাতুবিক ব্যাসাৰ্ধ বা স্ফটিক ব্যাসাৰ্ধ কাক বোলে যাক মেটালিক ৰেডিয়াছ অৰ ক্ৰিষ্টেলাইট ৰেডিয়াছ বুলি কোৱা হয় এইটো এনসাৰ হ'ব যে ধাতু বিস্ফোৰক এটা ধাতুটোৰ কাষৰীয়া পৰমাণু দুটাৰ মাজৰ আন্তঃনিউক্লিয় দূৰত্বৰ আধাক ধাতুবীয় ব্যাসাৰ্ধ বোলে এইটো হৈছে ধাতুবীয় ব্যাসাৰ্ধ বা যদি কয় স্ফটিক ব্যাসাৰ্ধ ছেম কুৱেশ্যন ছেম এনসাৰ হ'ব তো নেক্সট এতিয়া চোৱা পৰ্যায়িত তালিকাত পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তন কেনেকুৱা হয় পৰ্যায়িত যিটো তালিকা আছে তালিকাত কেনেদৰে পৰিৱৰ্তন হয় তো এইটো জানিব লাগিব তো পৰ্যায়িত তালিকা কোনবিলাকক কোৱা হয় পৰ্যায়িত তালিকা
পৰ্যাবৃত্ত তালিকাটো অৰ্থাৎ পেৰিয়ডিক টেবল বুলি কোৱা হয়। এইটো হৈছে পৰ্যাবৃত্ত তালিকা। এইটো ধুনীয়াকৈ দিয়া আছে। 1 নম্বৰত আছে হাইড্ৰজেন, 2 নম্বৰত দিয়া আছে তোমাৰ হিলিয়াম, 3 নম্বৰত হিলিয়াম দিয়া আছে। এনেকৈ চিৰিয়েলভাৱে দিয়া আছে। লিথিয়াম, বেৰিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লৰিন, নিয়ন, এইবিলাক চিৰিয়েলে এইবিলাকক কোৱা হয় পৰ্যাবৃত্ত তালিকা। এই পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক ব্যাসাৰ্ধ কেনেদৰে পৰিৱৰ্তন হয় সেইটো আমি জানিব লাগিব। এইটো ইয়াৰ পৰা বহুত কুৱেশ্যন কাটে আহিছিল আৰু আহিব পাৰে। যে পৰ্যায় এটাত পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমে কমি যায়। পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যোৱাৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়। পাৰমাণৱিক যিটো ক্ৰমাংক আছে সেইটো বাঢ়ি যোৱাৰ লগে লগে পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়। কাৰণ বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে নতুন ইলেক্ট্ৰন এটা বহিঃকোষত ভৰাই থকা হয়। এনেদৰে নিউক্লিয়াছত একোটাকৈ ধনাত্মক আধান যোগ কৰা হয়, ফলত বহিঃকোষৰ ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ ঠাই বেছিকৈ আকৰ্ষিত হয় আৰু পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায়। এইটো এটা কাৰণ। পৰ্যায় এটাত পাৰমাণৱিক ব্যাসাৰ্ধ এইটো কেনেকৈ কমি যায় সেইটো ডিটেইলছ দিয়া আছে। আকৌ বৰ্গ এটাত পাৰমাণৱিক ব্যাসাৰ্ধ কেনেকৈ কমে বা বাঢ়ে সেইটো বি নম্বৰ দিয়া আছে। যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ পৰমাণু ক্ৰমাংক বৃদ্ধিৰ লগে লগে এটা নতুন খোল যোগ কৰা হয়। এনে সময়তে নিউক্লিয় আধানৰ মান বৃদ্ধি পায়। কিন্তু নতুন খোল যোগ কৰাৰ বাবে নিউক্লিয়াছৰ পৰা বহিঃকোষৰ দূৰত্ব ইমান বেছি হয় যে তাৰ ওপৰত নিউক্লিয় আধানৰ প্ৰভাৱ একেবাৰে নগণ্য হয়। ফলত পৰমাণু ক্ৰমাংক বৃদ্ধিৰ লগে লগে মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায়। বুজি পালা? তেনেহ'লে আৰু কুৱেশ্যন যিবিলাক দিয়া আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাক কুৱেশ্যন চাই ল'বা। উদাহৰণ দিয়া আছে যে ক্লৰাইড আয়নৰ ব্যাসাৰ্ধ ক্লৰিন পৰমাণুতকৈ বেছি। এইটো এক্সপ্লেইনটো ধুনীয়াকৈ দিয়া আছে। এবাৰ চাই লোৱা, নোট কৰি ল'লে হ'ল। আকৌ দিয়া আছে Na2 পজিটিভ আয়নৰ আকাৰ Na পৰমাণুতকৈ কম। এইটো ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন। নোট আকাৰে আপোনালোকে লিখি ল'ব। এনেকৈ ধুনীয়াকৈ দিয়া আছে। আকৌ দিয়া আছে ইয়াতে তলত দিয়া আয়নসমূহক আয়নীয় ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমত সজাব গৈছে। এইটো ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। কেনেদৰে সজাবা? যে আয়নীয় ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমত সজাব গৈছে। ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। কেনেকৈ কিয় হ'ল এনেকৈ যে Mg2 পজিটিভ লেছ দেন Na পজিটিভ কিয় হ'ল? তো আপোনালোকে এইটো ধুনীয়াকৈ এইটো ইয়াত আছে, পঢ়ি শুনি জানি ল'লে হ'ল। নেক্সট আমি চাম আৰু এটা কুৱেশ্যন। এইটো তলত দিয়া কোনটোৰ আকাৰ আটাইতকৈ কম? আকাৰ আটাইতকৈ কম কোনটোৰ? 3টা দিয়া আছে, কোনটোৰ আকাৰ কম হ'ব? ইয়াতো 3টা দিয়া আছে, কোনটোৰ হ'ব? ইয়াতো 3টা দিয়া আছে, কোনটোৰ হ'ব? সেইটো উলিয়াব লাগে তাৰমানে। বহুত ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় যে আয়নাইজেশ্যন এনাৰ্জি কাক বোলে, বা আয়নীকৰণ শক্তি বা আয়নীকৰণ বিভৱ কাক বোলে। ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি। এইটো এনচাৰ হ'ব যে গেছীয় অৱস্থাত থকা প্ৰথম পৰমাণু এটাৰ পৰা ইলেক্ট্ৰন এটা আঁতৰ কৰি ধনাত্মক গেছীয় আয়ন সৃষ্টি কৰিবলৈ যি শক্তিৰ প্ৰয়োজন হয় তাকে আয়নীকৰণ শক্তি বোলে। নেক্সট কুৱেশ্যন আমি চাম, বহুত ইম্পৰ্টেণ্ট হয় যে অক্সিজেনৰ আয়নীকৰণ শক্তি নাইট্ৰজেনতকৈ কম। কিয়? কাৰণ যদিও এনৰ ইলেক্ট্ৰনীয় আধান +7 অক্সিজেনৰ নিউক্লিয় আধানত A+8তকৈ কম, এনৰ বৈকল্প অৰ্ধপূৰ্ণ হৈ আছে। সেইবাবে এন পৰমাণু অ পৰমাণুতকৈ অধিক সুস্থিৰ। ফলত এনৰ আয়নীকৰণ শক্তি অৰ আয়নীকৰণ ইয়াতে অ হ'ব, অৰ আয়নীকৰণ শক্তিতকৈ বেছি। ইয়াতে অ হ'ব, অক্সিজেন। নেক্সট কুৱেশ্যন হৈছে যদিও বেৰিলিয়ামৰ নিউক্লিয় আধান +4 আৰু বৰণৰ নিউক্লিয় আধান +5 বেৰিলিয়ামৰ আয়নীকৰণ শক্তি বৰণতকৈ বেছি। কিয়? এইটো এনচাৰ আমি জানিব লাগিব এতিয়া। তো এইটো এনচাৰ হৈছে কি যে বি ই আৰু বি ইলেক্ট্ৰনীয় বিন্যাসন এনেকৈ দিয়া আছে ইলেক্ট্ৰন, অৰ্থাৎ বি ইৰ যিটো বি ই দিয়া আছে অৰ্থাৎ বেৰিলিয়ামৰ 2s অৰবিটেল পূৰ্ণ হৈ আছে। ফলত বেৰিলিয়ামৰ 2s অৰবিটেলৰ পৰা ইলেক্ট্ৰন আঁতৰ কৰিবলৈ বৰণতকৈ বেছি শক্তিৰ প্ৰয়োজন হয়। তাৰোপৰি এছ ইলেক্ট্ৰন ভেজন ক্ষমতা পি ইলেক্ট্ৰনতকৈ বেছি। সেইবাবে এছ ইলেক্ট্ৰনতকৈ পি ইলেক্ট্ৰন আঁতৰ কৰিবলৈ কম শক্তিৰ প্ৰয়োজন হয়। এই কাৰণ দুটাৰ বাবে বিৰ নিউক্লিয় আধান বেছি হোৱা সত্ত্বেও আয়নীকৰণ শক্তি বেৰিলিয়ামতকৈ কম। আকৌ কৈছে কি নেক্সট আৰু এটা কুৱেশ্যন কৈছে ইম্পৰ্টেণ্ট হয় বহুত। চোৱা যে পৰ্যায় এটাত সম্ভ্ৰান্ত গেছৰ আয়নীকৰণ শক্তি আটাইতকৈ বেছি। কিয়? এইটো এনচাৰ হ'ব যে সম্ভ্ৰান্ত গেছৰ বহি ইলেক্ট্ৰনৰ বিন্যাস NH2 NP6 হিলিয়ামৰ 1s2 হয়। সিহঁতৰ বহিখন ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে বাবে ই অধিক পুষ্টি হয়। ফলত এনে খলৰ পৰা ইলেক্ট্ৰন আঁতৰ কৰিবলৈ অধিক শক্তিৰ প্ৰয়োজন হয়। সেইবাবে সম্ভ্ৰান্ত গেছৰ পৰমাণুৰ আয়নীকৰণ শক্তি পৰ্যায় এটাত আটাইতকৈ বেছি। বুজি পালে আপোনালোকে? এইটো হৈছে মেইন। আকৌ দি আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ইলেক্ট্ৰন ইফিনিটি, যাক কোৱা হয় ইলেক্ট্ৰন শক্তি, কাক বোলে? যে ভূমিষ্ঠ অৱস্থাত থকা প্ৰথম গেছীয় পৰমাণু এটাই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক গেছীয় আয়নৰ সৃষ্টি কৰোঁতে যি পৰিমাণৰ শক্তিৰ উদ্ভৱ হয় তাকে মূলতঃ ইলেক্ট্ৰন শক্তি বোলে। ঠিক আছে, বুজি পালে আপোনালোকে? আপোনালোকে লিখি ল'ব। নেক্সট কুৱেশ্যন চোৱা পৰ্যাবৃত্ত তালিকাত ইলেক্ট্ৰন আসক্তিৰ পৰিৱৰ্তন কেনেকৈ হয়? পৰ্যাবৃত্ত যিটো তালিকা আছে অৰ্থাৎ পেৰিয়ডিক টেবল, সেইটোত ইলেক্ট্ৰনৰ যিটো আসক্তি আছে সেইটো কেনেকৈ পৰিৱৰ্তন হয়? তো দুটা লাইনটো দিয়া আছে এবিধ, এইটো যেতিয়া কৰিলে আপোনালোকে বুজি পাব ভালদৰে যে পৰ্যায় এটাত মৌলৰ ইলেক্ট্ৰন আসক্তিৰ মান বাওঁফালৰ পৰা সোঁফালে ক্ৰমে বাঢ়ে। কাৰণ মৌলসমূহৰ পৰমাণু ক্ৰমাংক বৃদ্ধিৰ লগে লগে নিউক্লিয় আধানৰ নাম নহয়, এইটো হ'ব মান, আধানৰ মান হ'ব। এইটো ৰং লিখিছে, আধানৰ মান বাঢ়ে। ফলত ইলেক্ট্ৰনৰ প্ৰতি আকৰ্ষণ বাঢ়ে। শূন্যবৰ্গৰ মৌলসমূহৰ ইলেক্ট্ৰন শক্তিৰ মান ঋণাত্মক হয়, কাৰণ সিহঁতৰ ইলেক্ট্ৰনৰ বিন্যাস সুস্থিৰ হোৱাৰ বাবে ইলেক্ট্ৰন যোগ দিবলৈ অতিৰিক্ত শক্তিৰ প্ৰয়োজন হয়। 2 নম্বৰত কৈছে যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ ইলেক্ট্ৰন শক্তিৰ মান কমি যায়। বৰ্গ এটাত পৰমাণু ক্ৰমাংক বৃদ্ধিৰ লগে লগে পৰমাণুৰ আকাৰ বাঢ়ি যায় আৰু ফলত নিউক্লিয় আকৰ্ষণৰ পৰিমাণ কমি যায়। ফলত পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা বাঢ়ি যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা আছে ইয়াতে, সম্ভ্ৰান্ত গেছসমূহৰ ইলেক্ট্ৰন শক্তিৰ মান শূন্য হয় কিয়?
সম্ভ্ৰান্ত গেছসমূহৰ বহীখন ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ থাকে সিহঁতৰ অতিৰিক্ত ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা নাই বাবে সম্ভ্ৰান্ত গেছসমূহৰ ইলেক্ট্ৰন শক্তিমান শূন্য হয়। অৰ্থাৎ বহীখন যিটো আছে এটা সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থাকে ইলেক্ট্ৰনেৰে। গতিকে তেওঁলোকে আকৌ ইলেক্ট্ৰন যিটো গ্ৰহণ কৰিব এইটো গ্ৰহণ কৰাৰ অতিৰিক্ত ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা নাই, সেইবাবে সম্ভ্ৰান্ত গেছসমূহৰ ইলেক্ট্ৰন শক্তিমান শূন্য হয়। আকৌ কৈছে কি ফ্লৰিন আৰু ক্লৰিনৰ একেটা ভাগত থকা সত্ত্বেও ফ্লৰিনৰ ইলেক্ট্ৰন শক্তি ফ্লৰিনতকৈ বেছি, যে বৰপাতত মৌলসমূহৰ ইলেক্ট্ৰন শক্তি ইমান ওপৰৰ পৰা তললৈ কমে, কিন্তু হেলোজেনৰ ক্ষেত্ৰত ক্লৰিনৰ ইলেক্ট্ৰন শক্তি ফ্লৰিনতকৈ কম নহয়, বেছিহে হয়। ইয়াৰ কাৰণ হ'ল দিয়া আছে এ প্ৰমাণটো ক্লৰিনৰ পৰমাণুত সৰু, সেইবাবে এ পৰমাণুৰ পি উপকূলত ইলেক্ট্ৰনবোৰ ঠাই খাই থাকে আৰু সিহঁতে আন ইলেক্ট্ৰনক বিকৰণ কৰে, সেইবাবে ফ্লৰিনৰ ইলেক্ট্ৰন শক্তি ক্লৰিনতকৈ কম হয়। নেক্সট কৈছে তো আজিৰ কাৰণে ইমানে। নেক্সট পাৰ্ট, আজি ফাৰ্ষ্ট পাৰ্ট ষ্টাৰ্ট কৰিলোঁ, নেক্সট পাৰ্ট ডেইলি এটা আপলোড হ'ব নেক্সট পাৰ্ট, তো কাৰণে অপেক্ষা কৰক। তো এইখিনিয়ে, তো আজিখিনি নোট কৰি লওক বা PDBC আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, যিখিনি পঢ়ালোঁ মই সেই ডিছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো থেংক ইউ।